পৰিলোঁ হাই ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল মোৰো ভাল আৰু আজি ব্লগটো মানে এটা ঘৰুৱা ব্লগেই হ'ব তো আমাৰ মানে ঘৰলৈ আৰু মানে এটা নতুন আলহী আহিছে মানে আমাৰ যে ডাঙৰ বাইদেউ আছিল নলবাৰীত বিয়া হৈছে মই সাতমহীয়া খোৱাব যাওঁতে এটা ব্লগ কৰিছিলোঁ তো আপোনালোকে হয়তো চাইছে সেইটো ব্লগ তো এটা ল'ৰা জন্ম পাইছে আমাৰ বাইদেউৰ ইমান মৰম লগা তো আজি আমাৰ ঘৰলৈকে লৈ আহিম কাৰণ তাতে এনেকৈ চোৱা চিতা মানুহ নাই আৰু মানে তো কাম চাম যিহেতু বাইদেউ কৰিব নোৱাৰিব তো আমাৰ ঘৰলৈ লৈ আহিম মাও তাতে মেডিকেলতে আছে নলবাৰী মেডিকেলত আৰু আমাৰ যোৱা নহ'ল যিহেতু মায়ে ঘৰৰ পৰা গৈছে দিগদাৰ হৈ যায় নহয় তাৰ কাৰণে কাম চাম কৰাৰ কাৰণে আৰু ডাইৰেক্ট ইয়ালৈ লৈ আহিব ব্লগটো আজি আৰম্ভ কৰিলোঁ শেষ হ'লে আপোনালোকে চাই ভাবিলোঁ যিহেতু সাতমহীয়া খোৱাব যোৱা ব্লগ বনাইছোঁ তো এতিয়া মানে বেবীটো জন্ম পোৱাটো আপোনাক জনাওঁ বা দেখুৱাওঁ তাৰ কাৰণে একদম চিম্পুল সৰু এটা ব্লগ হ'ব ঘৰুৱা তো তাৰ কাৰণে ব্লগটো আজি আৰম্ভ কৰিলোঁ আহিব আহিলে আৰু মানে আপোনাক দেখুৱাম বেবীটোকো দেখুৱাম তো ব্লগটো আমাৰ টিকলুটো ভায়াক আমাৰ টিকলুটো দেই ভায়াক আহিছে আৰু হেনো আজি আমাৰ মা আহিব ভাইটি আহিব আইতা আহিব লগত আমিও আছোঁ ভাইটিটোক ইমান মৰম কৰিম বাই বাই কেনেকুৱা মৰম লাগে ভাইটিটোক বঢ়িয়া লাগে বগা ধুনীয়া ন বগা ধুনীয়া আপোনালোকে চাব আপোনালোকক দেখুৱাম ন আপোনালোকক দেখুৱাম চাব আৰু পিছত দেখাম আপোনাক বাই বাই এতিয়া আমাৰ টিকলু ভাগিনটো আহি আছে মানে আহি পাবই তো আমি চাৰতাই মানে পুৰা আৰু মানে ৰাস্তাত ৰখি আছোঁ আৰু আহি পাবই আৰু নহয় ন চাংহাৰী পাৰ হৈছে কেতিয়া কেনেকুৱা লাগিছে মনটো বঢ়িয়া লাগিছে মোৰ আজি মনটো ভাল লাগি আছে আজি মই মৰম কৰিম আকৌ লাৰিব নাদা আমি ৰাখি থৈ দিম ঘৰৰ পৰা বাইদেউ জোকাই আছে আমাৰ বোলে ভাগিনটোক ৰাখি থৈ দিব আৰু সি পুৰা কাজিয়া কৰি আছে একদম ৰাগ বনাই দিয়ে বুলি একদম আদা বতা কৰি খাব এইগিলা কৰি আছে মোৰ খং উঠি আছে কিয় কি খং উঠি আছে বাবু পিছে আহিছে পিছে আমাৰ পিছে একদম পুৰা আহিছে একবাৰে ঐ জুনু কে আমাৰ পিছে আহিব লাগে তই ঘৰত থাকিব লাগে নে নাই ঘৰত কোন থাকব চা জুনু চা গাড়ী আহি গ'ল আমাৰ কটা আছে সিফালে তই কিছে ইফালে দিয়া ইফালে দি উলবা লাগিছিল নেকি বেডিং পত্র পত্রালয় পুরা যায় আমার ভাইটি না আমার ভাগিনে তোমার ভাইটি হব গেছে নহয় যা বাবু কিবা লৈ যা ইয়াত পানী গৰম কৰি আছো বাইদেউ যিহেতু আহি আছে বাইদেউ গা ধুব এতিয়া মাহঁতে মেডিকেলত যিহেতু ইমান দিন আছিল আৰু বাইদেউৰ টিকলাটো ঘৰ আহি পালে তো কালি আৰু কিনো দেখুৱাম ঘৰ অহাটো দেখুৱালোঁ আজি মই বোৰকাত আহিছিলোঁ বোৰকাত কিবা একাউণ্টছৰ সকামত তো তাৰ কাৰণে কাপোৰ লৈ আহিছোঁ ঘৰত আপোনালোকক গৈ দেখুৱাই আছোঁ মানে কাপোৰ লৈ আহিছোঁ কিন্তু নালো দেই মই বাহিৰৰ পৰা আহিছোঁ আমাৰ হামুদি আছে কলিজা নিলোঁ আমাৰ ধুনুৰ কাৰণে আৰু মাজু মাহীয়েকেও এযোৰ আনিছে ধুই দি থৈ দিছে আনিয়ে ধুই দিলে আৰু এটা বেবী ছেট আনিছে বেবী ছেটটো কয় বেবী পাউডাৰ বেবী চাবোন এনেকৈ আনিছে বোৰকাৰ পৰা আহিলোঁ আহি এতিয়া ঘৰ পালোঁ টিকলুযোৰ কাপোৰটো দেখুৱালোঁ আপোনালোকক ইমান মৰম লগাওঁ মাজু মাহীয়েকেও দিছে ময়ো দিছোঁ আৰু এই চাওক জলফাই লৈ আহিছোঁ মানে দেখা পাই মানে চকত মই ৰখিব নোৱাৰিলোঁ জলফাই লৈ আহিছোঁ এতিয়া এই খাম আৰু মাংসও আনিছোঁ তাৰে পিছত মাংস বনাম আৰু মানে জন্ম পোৱাৰ পৰা টিকলিটো তেনেকৈ মানে টেনশ্যন হৈ আছিল যিহেতু মেডিকেলত আছিল এতিয়া
মাক পুতেক যিহেতু ভালেই আছে তো আজি এটা খানাটো লাহেকৈ খাই দিওঁ আৰু মাংসৰে আৰু এয়াও খাম এয়া কুটিম এতিয়া ধুনীয়াকৈ জলফাই খাম পাত কাটি আনিছোঁ তো এয়া চাওক ভোট জলকীয়া এয়া জলফাইকেইটা ধুই আনিলোঁ এয়া ভোট জলকীয়া ধুনীয়াকৈ কুটি চাটনি বনাই বঢ়িয়াকৈ খাম আৰু এয়া কুটা হৈ গ'ল এতিয়া নিমখ জলকীয়া ভালদৰে সানি খাম কেনেকুৱা মোৰ খাব মন যায় আছে কৃষ্ণ লোভৰ পানী পৰি গৈছে একেবাৰে আৰু বাইদেউ আমাৰ বাইদেউ একদম বৰ বেয়া অৱস্থা তো মায়ে চাহ খাইছে বাইদেউ চাহ খাইছে আমি এতিয়া টেঙা খাম বাইদেউ টেঙা খাব নোৱাৰে বাইদেউক দেখুৱাই টেঙা খাম আজি বংলা জ্বালাৰ সৈতে আমিতো বংলা জ্বালা বুলি কওঁ আৰু মানে ইফালে এনে ভোট জলকীয়া বুলি কয় ন ইফালে ৰখি আছে পৰশ কি বৰ্মন কোনদিনাৰ পৰা হ'ল বৈশ্য আনিছোঁ এতিয়া মই জলফাই খাই তো এতিয়া পথাৰত আহিছোঁ মাৰ লগত মাৰ আগত গ'ল মানে ইয়াত আমাৰ নামতা চামতা আছেনে অকণমান মায়ে আৰু অলপ মানুহ চোৱা নাথাকিলে ভাল নালাগেনে তো মাৰ লগত আহোঁ আৰু কেতিয়াবা তো মানুহ থাকিলে যদি বেলেগ মানুহ থাকে মায়ে অকলে আহে কিন্তু মানে এতিয়া দুপৰীয়া টাইম হৈছেনে তো এতিয়া বস্তি আছে এইফালে নদী আছে সেইটো জান নামতা বুলি কয় তো অকণমান ভাল নালাগে তো মই আহিলোঁ মাৰ লগত মায়ে ছাগল লাৰি দিব গৰু লাৰি দিব তাৰে পিছত ছাগল গৰুক পানী খুৱাব তো বাইদেউ এইফালে মাজু বাইদেউ সেই বনাইছে মাংস বনাইছে আজি ভিনদেউ যিহেতু যাব মানে বাইদেউ আৰু সৰু ভাগিনটোক থ'বৰ কাৰণে আহিছিল আমাৰ ঘৰত ডাঙৰ ভাগিনটো আগতে মেডিকেলত যেতিয়া প্ৰথম গৈছিল ভৰ্তি হৈছিল ডাঙৰ বাইদেউ তেতিয়াই মা আৰু মাজু বাইদেউ যায় ভাগিনক লৈ আহিছে মা তাতে থাকিল মাজু বাইদেউ গুচি আহিল তো এতিয়া মানে তাৰপিছত গুচি আহিল তো এতিয়া মাক দুটা পুতেক আমাৰ ঘৰত থাকিব আৰু ভিনদেউ যাব কাৰণ আমাৰ ঘৰত ইমানে থাকিব নোৱাৰে কাম চাম চব ক্ষতি হয় তো মই চাওক সেয়া পানী খচি খচি যাই আছে মায়ে মাতিছে ছাগলীকেইটা চাব দিছে নাই বোলে কোনবা ফালে গৈছে আই কোনফালে মা মায়ে ইফালে এই চাওক গৰু পানী খুৱাই আছে এই ছাগলীকেইটা আগৰ ফালে গৈছে মই মানে লৈ আহোঁ ইমান ধুনীয়া দৃশ্য চাওকচোন চব সেউজীয়া এইবোৰ পথাৰ পানী এইফালে পানী আৰু এটা মানে দুখ লগা কথা এই যে চিৰিজ কেইডাল দেখিছে আপোনালোকে লাইন কেইগিলা ইমান ডাঙৰ ডাঙৰ চিৰিজ গছ মানে আমি জন্ম নোপোৱাৰ আগৰ আমাৰ দেউতাহঁতৰ আগৰ কিছুমান দিনৰ হ'ব বহুত ডাঙৰ ডাঙৰ কিন্তু এতিয়া মানে গছবিলাক কাটি দিছে কিবা কামত ব্যৱহাৰ কৰিব কিন্তু এইবোৰ মানে বেয়াও লাগে বহুত পুৰণা গছ যিহেতু কিমান বছৰ দেখিছে কিমান টাইম পাৰ হৈ গৈছে কিমান সময় গছকেইডাল মানে সাক্ষী হৈ আছিল আৰু মানে এতিয়া গছকেইডাল কাটিছে আৰু ৰুব বুলি কৈছে এইবোৰ চাওকচোন কেনেকৈ বগৰাই দিছে চব এইবোৰ ডাঙৰ ডাঙৰ চিৰিজ আছিল সেইডাল যে আছে তাতকৈও ডাঙৰ ডাঙৰ কাটি দিছে তো বেয়া লাগে এনেকৈ গছবোৰ কাটিলে আৰু মানে কাৰণ আমাৰো গাঁৱত এতিয়া এনেকুৱা হৈছে মানে গছ গছনি কাটি মানে বহুত মানে পৰিৱেশটো আগৰ দৰে হৈ থকা নাই অলপ মানে আগতকৈ বহুত বেলেগ হৈছে তো এয়াই আৰু আমাৰ গাঁৱৰ পৰিৱেশ ধুনীয়া পৰিৱেশ মই গাঁৱত তো মানে থাকি বহুত ভাল পাওঁ গাঁৱত জন্ম তো গাঁও মানে সকলোতকৈ ভাল পাওঁ এয়া মানে গাড়ী মটৰৰ হাল্লা হুল্লা এইবোৰ মই যেতিয়া গুৱাহাটীৰ ফালে যাওঁ মই মানে মনটো মোৰ এনেকুৱা বেয়া লাগে মানে গাড়ীৰ হাল্লা মানুহৰ ভিৰ মোৰ একদম পচন্দ নহয় কিন্তু নগ'লেও নহয় কিবা কামত যাব লগা হয় তথাপি মই গাঁৱতে থাকি বহুত বেছি ভাল পাওঁ বহি লৈছোঁ মই মায়ে সিফালে আছে মোক আৰু এনেকৈ বহুৱাই থৈ দিয়ে আৰু মাৰ কামখিনি হ'ব ছাগলী চাই আহিব তাৰে পাছত একেলগে গুচি যায় এনে মাক ৰখিবহে লাগে আৰু ৰখা আৰু মোৰ কাম আমাৰ মায়েও কিন্তু বহুত কাম কৰে দেউতাইতো কামতে গুচি যায় মায়ে মানে গৰু ছাগলী মানে
মতা মানুহৰ দৰে গৰু ছাগলীৰ পৰা চব আৰু মানে চম্ভালি থাকে আৰু মানে এখন ঘৰ বঢ়িয়াকৈ। মাই নহ'লে তাৰ চিন্তাই একদম। এইকেইদিন মাই মেডিকেলত আছিল টিকলিটো জন্ম পাওঁতে, তো আমাৰ মানে চিন্তাই আছিল ঘৰৰ মানে কামবোৰ। আমি মানে কৰোঁহে, কিন্তু মেইন গুৰিটো মায়ে ধৰে আৰু মানে তাৰ কাৰণে। আমাৰ খাহী ছাগলীটো যে আমি বিচাৰি আছিলোঁ, মায়ে বিচাৰি যাব দিছিলে, সেইটো আমাৰ দুৰ্গা টিকলু বজি আছে বোলে এই গছকেইডালত। এই গছকেইডাল কটা কথাই কৈছিলোঁ আপোনালোকক। ক'ত বজি আছে? আই অ' বজি আছে, মায়ে মাতি আছে, সেই আহিব পৰা নাই। এইবোৰ বৰ বেয়া জেগা, এইবোৰ শ্মশান মানে এইখিলা শ্মশান আৰু গোটেই। তো মায়ে যাব অলপ বেয়া পাইছে। এই চাইডে বাৰু ইমান নহয়, এইফালে মেইন শ্মশান আৰু এইগিলা ঠাইবোৰতো উপায়ো নাই, আনিব লাগিব ছাগলীটোক। তো এয়া গাছবোৰ কাটি, সেইবোৰ গাছ কাটি পেলাইছে, এনেকুৱা ডাঙৰ আছিল। লৈ আন আৰু উপায় নাই। হেলে দুমাহ সিফালে গেল মাই ধান খাই নেকি? ছাগলী মানে ধানৰ মাজে মাজে আহি আছে, এৰি দিছে নহয়, ধানৰ মাজে মাজে দৌৰি আছে। মানে এতিয়া যদি একেবাৰে ধান খাই হাহাকাৰ লগাই দিব আমাৰ মানুহবিলাক, যেনেকুৱা মানে ধানৰ ওচৰত যায় যদি ন হাহাকাৰ লগাই জহা ধান। এয়া জহা ধান, এইবাৰ জহা ধানৰ চাউলৰ ভাত খাব পাৰিম একদম। কি ধুনীয়া লাগে, কি সোৱাদ। পায়স বনাবও ভাল, তাৰমানে আমি ভাল পোৱাৰ কাৰণে মাহঁতে এনেই জহা চাউলৰ খেতি আমাৰ কৰা নাছিল, বেলেগ কৰে বাহাদুৰ কিবা এনেকুৱা। কিন্তু এইবাৰ জহা চাউলৰ কৰিছে, চাওক আমি ভাল পাওঁ। খেদি দি আমি ইফালেৰে যাম আকৌ, মানে যিফালে আমি বস্তিৰে ৰাস্তা এটা আছে যে, সিহঁতে বাটেৰে যাব। আমি ইয়াত ধানৰ মাজে মাজে গৈ আছোঁ। অঁ কয়লা জহা পৰিল। ৰাস্তাত পৰিলে, ৰাস্তাবোৰ সেইনে মানে উশাহ চাপৰনে, তাৰ কাৰণে ধপুচকৈ পৰিলে একেবাৰে। আলি এইটো এটা এতিয়া মাংসৰ আঞ্জা চলি আছে, খাওঁ লাগি গৈছে একদম পুৰা জোৰকৈ। হা টিকলি জন্ম পোৱা পাৰ্টি আৰু মানে খোৱা নাছিলোঁ যিহেতু, খাই দিম ধুনীয়াকৈ। কি আনিছি চাচোন, জানিব নেকি চব আছে কা আমাৰ ভিডিঅ'ৰ কাৰণে মোহাকে আনিছে। এইটোত আৰু হেৰি 230 টকা। কাপোৰযোৰত 400 লৈছে বাপৰে। নাই নে দোকানে নাই খোলা। আৰু কাপোৰযোৰ গৰম যি ভাল আছে, কম দামীও চুলো আছে। গা ধুৱাব আহিছে, গা ধুৱে দিব, এনে মুচাই দিব আৰু। গা ধুৱাব হোৱা নাই, এনে অকণমান কাপোৰেৰে তেনেকৈ। হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি আৰু এদিন ৰাতিপুৱাৰ মানে এইটো দৃশ্য আৰু মানে আমাৰ যিহেতু ডাঙৰ বাইদেউ আমাৰ ঘৰত আছে, আপোনালোকে গমেই পায়। এইটো ব্লগতে আপোনালোকে দেখা পাব। টিকলি এটা জন্ম পাইছে ঘৰত, আমাৰ ঘৰতে আছে। অহা সকলোৱে এইটোৰ লগতে জোৰা লগাই দিম। তো আজি মানে এতিয়া মানে বাইদেউ আহিছে যিহেতু, মানে কিবা কেক খাওঁকৈ আছে আৰু। তো বাইদেৱে মানে কৈ আছে বহুত দিনৰ পৰা, আমি এনেও বস্তু বনাই থাকোঁ, তাই নাহিলে মানে ৰোল বনাই থাকোঁ, আলু পৰঠা এনেকৈ কিবা কানি বনাই খাই থাকোঁ ঘৰত। ভিডিঅ' কৰা বাৰু নহয়। তো মানে বাইদেউ মানে আজি কৈ আছে আৰু, মই আহিলে নবনাই এনেকৈ কৈ আছে। তো খাব খুজি আছে, তো খাব খোজাৰ কাৰণে ভাবিলোঁ কেক এটা আজি বনাই দিওঁ। তাইতো এইবোৰ মানে পানী পুৰি বা পৰঠা চৰঠা তেনেকৈ খাব নোৱাৰে, জ্বলা চলা দিয়াই নাই, মছলা পাতি চিম্পুলকৈ খাই আছে। তো কেকটো খাব পাৰিব, মুৰ্গীৰ কণী দিম তাতে, মুৰ্গীৰ কণী দিম কাৰণে খাব পাৰিব। মই এটা পাত্ৰ ল'লোঁ আৰু তাতে 2টা কণী ভাঙি দিলোঁ। তাৰপাছত ইয়াত চেনি দিম, চেনি জোখমতে ল'ব আপোনালোকে। তাৰপিছত ভালকৈ এইখিনি ফেটি ল'ম, যিমান ভালকৈ ফেটি ল'ম সিমান ভাল কেকটো হ'ব। তাৰেপিছত গাখীৰ দিলোঁ, গাখীৰ দিও ভালদৰে ফেটি ল'ম। আৰু তাৰে পিছত মই মানে কালাৰটোৰ কাৰণে পেকেট কফি বিস্কুট যে আছে সেই ব্যৱহাৰ কৰিছোঁ। তাৰেপিছত বিস্কুটখিনি দি লৈ বিস্কুটখিনিৰ লগত মিশ্ৰণখিনি ভালদৰে ফেটিছোঁ। তাৰেপিছত ময়দা 2 কাপ দিছোঁ আৰু ময়দা দিও ভালদৰে ফেটি ল'লোঁ। তাৰেপিছত মিশ্ৰণটো ভালদৰে স্মুথ হোৱালৈকে ফেটিম আৰু ভালদৰে।
এতিয়া মই কেকখিনিৰ মিশ্ৰণখিনিত অকণমান ছ'ডা আৰু নিমখ ব্যৱহাৰ কৰিছোঁ। সেইখিনি দি ভালদৰে ফেটি ল'ম আৰু এটা পাত্ৰত অকণমান তেল মুচি তাৰ ওপৰত ময়দা ছটিয়াই দি মিশ্ৰণখিনি ইয়াত ঢালি দিম। তাৰে পিছত ইফালে মই কেৰাহীত নিমখ ছটিয়াই দিছোঁ আৰু তাৰে ওপৰত ভালদৰে বহুৱাই দিম টিফিনটো যিখিনি মিশ্ৰণখিনি দিছোঁ। এনেকুৱা হৈছে আৰু অকণমান টাইম লাগিব আৰু 10 মিনিটমান হ'লে ধুনীয়া হৈ যাব। পৰাকে কেকটো মানে তৈয়াৰ হ'ল দিয়ক। চাওক কেকটো, ঘৰত বনোৱা কেকটো কি ধুনীয়া দেখিছে। খালি এইখিনি অকণমান ওলাওতে মানে এইখিনি অকণমান ফাটি গৈছে, মানে অকণমান তেলটো মানে পাত্ৰটোত ভালদৰে দিব লাগিছিল, কেক কম হ'ল কিজানি। তো কিন্তু কি ধুনীয়া চাওকচোন, স্পঞ্জি হৈছে। চাওক অকণমানি চাওক। তো আপোনালোকক কেক বনাই দেখুৱালোঁ, আপোনালোকে ঘৰত ট্ৰাই কৰিব। এয়া সৰু সৰুকৈ ধুনীয়াকৈ পিচকৈ কাটি ল'লোঁ। আৰু আজিৰ বুলি ক'ব নোৱাৰোঁ, 3 দিনমানৰ লগ হৈ এটা ব্লগ দিলোঁ। তো ব্লগটো ইয়াতে সামৰণি মাৰিলোঁ। তো যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।